সকলোলৈকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে সহজে ঘৰতে বনাব পৰা লিচুৰ চৰবতৰ এবিধ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে প্ৰথমতে অলপ লিচু মই বাকলি গুচাই ল'লোঁ। তাৰ পাছত গুটিখিনি এৰুৱাই লিচুখিনি মিক্সি বাতি এটাত মই এনেদৰে এৰুৱাই ল'লোঁ। চুৰিৰে কাট কৰি লৈ গুটিখিনি এৰুৱাবলৈ খুবেই সহজ হয়। মই আটাইখিনি এনেদৰেই এৰুৱাই ল'ম। গোটেইখিনি গুটি এৰুৱাই ল'লোঁ। এতিয়া ইয়াতে মই দুটামান পুদিনা পাত দিছোঁ। লগতে সোৱাদ অনুসৰি চেনি দিছোঁ। নিজৰ সোৱাদমতে চেনি কম বেছি কৰিব পাৰে। মই ডাঙৰ চামুচেৰে 3 চামুচ দিছোঁ চেনি আৰু এটুকুৰা নেমু চেপি দিছোঁ। এতিয়া এইখিনি মই মিক্সিত মাৰি ল'ম। ইয়াতে মই অকণমান ক'লা নিমখো দিছোঁ, কিন্তু সেইটো ৰেকৰ্ড কৰিবলৈ থাকি গ'ল। ভালদৰে পিচি লোৱা হৈ গ'ল। এতিয়া এখন চালনীৰ সহায়ত মই ভালদৰে চালি ল'ম। এনেদৰে চালি লৈছোঁ যাতে চালনীতে লিচুৰ অৱশিষ্টখিনি এনেদৰে ৰৈ যায়। নিজৰ জোখমতে ডাঠ পাতল কৰিব পাৰে। মই ডাঠ হৈ থকাৰ কাৰণে ইয়াতে পানী এড কৰিছোঁ। আৰু খুব সহজেই মোৰ লিচুৰ চৰবত ৰেডি হৈ গ'ল। লিচু স্বাস্থ্যৰ কাৰণেও খুবেই উপকাৰী আৰু লিচুত চি ভিটামিনো পোৱা যায়। সেয়েহে আমি লিচু খোৱাটো ভাল। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।